Welcome students, Bavaric Geometry Chapter 4 চতুৰ্ভুজ অঙ্কনৰ আমি আজি তৃতীয়টো শৰ্তলৈ আগবাঢ়িছো। যেতিয়া চাৰিটা বাহু আৰু এটা কোণ দিয়া থাকে তেতিয়া আমি এটা চতুৰ্ভুজ অঙ্কন কৰিব পাৰো। চাৰিটা বাহু আৰু এটা কোণ। এতিয়া এই অঙ্কনটো আমি বুজিবৰ বাবে এটা প্ৰশ্ন এটা লৈ ললো। এটা চতুৰ্ভুজ ABCD আঁকা য'ত AB সমান 4.5 cm, BC সমান 3.5 cm, CD সমান 4.8 cm, AD সমান 4 cm আৰু কোণ B সমান 120 ডিগ্ৰী। এই চতুৰ্ভুজটোৰ চাৰিটা বাহু দিয়া আছে। আমি চতুৰ্ভুজটোৰ মোটামুটি এটা চিত্ৰ অঙ্কন কৰি লৈছো ইয়াত। ABCD এই চতুৰ্ভুজটো যাৰ AB বাহু দিয়া আছে 4.5 cm, যাৰ BC বাহু দিয়া আছে 3.5 cm, যাৰ CD বাহু দিয়া আছে 4.8 cm, যাৰ AD বাহু দিয়া আছে 4 cm আৰু এটা কোণ 120 ডিগ্ৰী। তাৰমানে চাৰিটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে আৰু এটা কোণ দিয়া আছে 120 ডিগ্ৰী। তেতিয়া আমি এটা চতুৰ্ভুজ অঙ্কন কৰিব পাৰো আৰু মই এই চতুৰ্ভুজটো তোমালোকক অঙ্কন কৰি দেখুৱাম। সো বল আমি অঙ্কন লৈ যাওঁ। অঙ্কন লৈ যোৱাৰ আগতে আমি কৰো কি, প্ৰথমে AB বাহুৰ দৈৰ্ঘ্য স্কেলৰ সহায়তে 4.5 cm আমি লৈ ললো। BC বাহুটোৰ দৈৰ্ঘ্য ইয়াত আঁচ পাৰি ললো 3.5 cm আৰু DC বা CD বাহুৰ দৈৰ্ঘ্য 4.8 cm আৰু AD 4 cm এই বাহুকেইটা আমি ইয়াত লৈ ললো। ঠিক আছে, এতিয়া আমি অঙ্কন কৰিম। প্ৰথম অৱস্থাতে আমি কৰিম কি, আমি AB বাহু 4.5 cm ৰেখাখণ্ডটো লৈ লম। তাৰ পিছত ইয়াত AB লিখি লম আৰু এই B কোণটোত 120 ডিগ্ৰী অঙ্কন কৰি লম। ঠিক আছে, তোমালোকে অঙ্কনো কৰিব পাৰা বা কোণমান যন্ত্ৰৰ সহায়ত 120 ডিগ্ৰী অঙ্কন কৰি ল'ব পাৰা। ঠিক আছে, এতিয়া B শীৰ্ষবিন্দুৰ পৰা 3.5 cm ব্যাসাৰ্ধলৈ আমি BC কাটি লম। ঠিক আছে, তাৰ পিছতে A শীৰ্ষৰ বিন্দুৰ পৰা 4 cm ব্যাসাৰ্ধলৈ আমি এটা চাপ অঙ্কন কৰিম আৰু C শীৰ্ষবিন্দুৰ পৰা 4.8 cm ব্যাসাৰ্ধলৈ আমি আগৰ চাপটো কাটি দিম আৰু আমি D টো নিৰ্ণয় কৰি লম। তেতিয়া AD CD সংযোগ কৰি দিম, তেতিয়াহ'লে আমি ABCD চতুৰ্ভুজটো পাই যাম। ঠিক আছে, বলো আমি অঙ্কন লৈ যাওঁ। তো প্ৰথমতে আমি স্কেল লম আৰু স্কেল লৈ পেলাই আমি কি কৰিম, স্কেলৰ সহায়ত, স্কেলটো দেখা পাইছা নিশ্চয়, স্কেলটোৰ সহায়তে প্ৰথমতে AB 4.5 cm আমাৰ আছে। AB 4.5 cm, এইটো 4.5, এইটো 4.5 cm কি কৰি ললো, আঁচ টানি ললো। 4.5 cm হৈ গল। আমি ইয়াৰ নাম দি দিলো, এইটো A আৰু এইটো কি হৈছে B। ঠিক আছে, AB আমি কিমান লৈছো 4.5 cm। ঠিক আছে, এতিয়া B শীৰ্ষবিন্দুত 160 ডিগ্ৰী মই কৈছো অঙ্কনো কৰিব পাৰা, নহলে তোমালোকে সেইটো কোণমান যন্ত্ৰৰ সহায়তো লৈ ল'ব পাৰা। মই অঙ্কনে কৰি দেখুৱাইছো 120 ডিগ্ৰী। আমি যিকোনো এটা ব্যাসাৰ্ধলৈ B বিন্দুত বহাই এডাল চাপ অঙ্কন কৰি দিলো আৰু চাপডালে AB য'ত কাটিছে সেই কটা বিন্দুটোত বহাই পেলাই আগৰ চাপডালক এনেকে কাটি দিম। এইটো হৈ গল 60 ডিগ্ৰী। তাৰ পিছত 60 ডিগ্ৰী য'ত হৈছে তাত আমি আকৌ কোণমান যন্ত্ৰটো বহাই আমি এইটো কি কৰি দিম, আকৌ কাটি দিম। ঠিক আছে, এইটো আমাৰ হৈ গল 120 ডিগ্ৰী। এতিয়া স্কেলখন লম, লৈ পেলাই আমি 120 ডিগ্ৰী ইয়াত ৰেখা এটা বনাই দিলো। ঠিক আছে, 120 ডিগ্ৰী। এতিয়া AB এইটো কি হ'ব লাগিব C। তো BC কিমান আছে 3.5। সো আমি এতিয়া 3.5 cm ব্যাসাৰ্ধ লম কম্পাছৰ সহায়ত। ঠিক এনেকে ধৰণৰ তোমালোকে কম্পাছৰ সহায়তে BC 3.5 cm ব্যাসাৰ্ধ লৈ ল'বা। হৈছে, বিত বহাবা, বিত B কেন্দ্ৰ হিচাপে লৈ আমি এইটো কাটি দিম। হলনে? কাটি দিয়াৰ লগে লগে এইটো আমাৰ হৈ গলগে C বিন্দু। এই বিন্দুটো আমি পালো কি C বিন্দু। এইটো আমাৰ হৈ গল C বিন্দু হৈ গল। সো BC আমি লৈ ললো 3. এইটো আমাৰ হৈ গল 3.5 cm হৈ গল। এতিয়া এৰ পৰা 4 cm ব্যাসাৰ্ধ লৈ এটা চাপ বনাম মিটাৰ AD। সো আমি এইটো A আৰু D ব্যাসাৰ্ধ লৈ লৈছো। ঠিক আছে নে? অলপ
ঠিক আছে এ ডি ব্যাসাৰ্ধ আমি লৈ লৈছোঁ 4 সেণ্টিমিটাৰ এ বহাম এই বিন্দুত আমি বহাই ল'ম আৰু এটা চাপ অংকন কৰি দিলোঁ ইয়াত এইটো চাপ হৈ গ'ল চাপ বনাই দিলোঁ এতিয়া চি ডি এইটো ব্যাসাৰ্ধ লৈ ল'ম চি ডি এইটো ব্যাসাৰ্ধ হ'ল 4.8 চি বিন্দুত বহাই আমি সেই আগৰ চাপডালক কাটি দিলোঁ এই দুয়োটা কটাকটি কৰা চাপ যেটো বিন্দুত কটাকটি কৰিছে সেইটোৱে হৈ গ'ল আমাৰ কি বিন্দু ডি বিন্দু এতিয়া আমি এ ডি স্কেলাৰ সহায়তে এ ডি জয়েন কৰি দিম এ ডি জয়েন হৈ গ'ল আৰু আমি চি আৰু ডি স্কেলাৰত মিলাই ল'ম চি বিন্দু এইটো এনেকৈ বহাই লৈ পেলাই মিলাই ল'বা চি বিন্দু আৰু ডি বিন্দু ঠিক আছে চি ডি মিলাই দিলোঁ এই এ বি চি ডি আমাৰ হৈ গ'ল নিৰ্ণয় চতুৰ্ভুজ আশা কৰোঁ তোমালোকে বুজি পাইছা নিজে এইটো অংকন কৰিবলৈ যত্ন কৰিবা থেংক ইউ